আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আগ্ৰহেৰে গ্ৰহণ কৰিব। এয়া মই 700 গ্ৰাম চিকেন ভালকৈ ধুই পানীটো আঁতৰাই ল'লোঁ আৰু নিমখ জোখ অনুযায়ী দিলোঁ আৰু হালধি জোখ অনুযায়ী দি ভালকৈ মই সানিম ইয়াক, যাতে নিমখ আৰু হালধিটো মাংসৰ ভিতৰত ভালকৈ সোমাই যায়। এনেদৰে সানি লৈ 20 মিনিটৰ বাবে ইয়াক মেৰিনেটত ৰাখিম। 20 মিনিট পাছত মই কেৰাহী এটা জুইত বহুৱাই দিলোঁ। গৰম হোৱাত এয়া মিঠাতেল দিলোঁ। মিঠাতেলেৰে ৰান্ধিলে আঞ্জাখন খাবলৈ সোৱাদ হয়। এয়া পিঁয়াজ কাটি লৈছোঁ, 5টা মজলীয়া পিঁয়াজ, আৰু তেল গৰম হোৱাত অলপ লং দি দিলোঁ। লংকেইটা ফুটিব ধৰোঁতে পিঁয়াজ কাটি লোৱা পিঁয়াজখিনি মই ইয়াতে এড কৰি দিলোঁ আৰু পিঁয়াজখিনি ভালকৈ লাৰিম আৰু কম জুইত অলপ তাক সিজাই ল'ম। এতিয়া জোখ অনুযায়ী নিমখ দিলোঁ, হালধি দিলোঁ, জিৰা দিলোঁ, ধনিয়া দিলোঁ আৰু ইয়াক কাশ্মীৰী মিৰ্চ পাউডাৰ দিলোঁ। দি এতিয়া মই ভালকৈ ইয়াক মিক্স কৰি দিম, একদম ধুনীয়াকৈ মিক্স কৰি দিম। ভালকৈ লাৰি চাৰি লৈ এতিয়া মেৰিনেটত ৰখা চিকেনখিনি ইয়াতে মই এড কৰি দিম। আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব না আৰু বেল আইকনটো টিপিবলৈ নেপাহৰিব। তেতিয়াহে মোৰ নতুন ৰেচিপি আপোনালোকলৈ ন'টিফিকেশ্যনটো, নতুন ৰেচিপি দিলে আপোনালোকলৈ ন'টিফিকেশ্যনটো যাব। এয়া এচামুচ আদা আৰু নহৰুৰ পেষ্ট দিলোঁ আৰু ভালকৈ ইয়াক মই মিক্স কৰি দিম, যাতে চিকেনৰ ভিতৰত আটাইবোৰ মছলা সোমাই, তেতিয়াহে টেষ্টি হ'ব। কেতিয়াবা মানে ব্ৰইলাৰ মাংসৰ ভিতৰত একেবাৰে নিমখ বা মছলা নোসোমাই খাবলৈ একেবাৰে টেষ্ট নহয়। সেইকাৰণে ইয়াক একেবাৰে ল' ফ্লেমত ৰান্ধিম আৰু ভালকৈ লাৰি দিম। এতিয়া 10 মিনিটৰ বাবে ল' ফ্লেমত ইয়াক সিজাম। মাজে মাজে আপোনালোকে লাৰি থাকিব, নহ'লে তলত লাগি যাব। এয়া চাওক ধুনীয়াকৈ তেলটো ওলাইছে, তাৰমানে চিকেনৰ পানীটো শুকাইছে, তেলটো এৰিছে এনেকৈ। এতিয়া গম পাব যে এতিয়া ই ধুনীয়াকৈ সিজিছে। আৰু এতিয়া মই এই যে কাটি লৈছিলোঁ, আজি মই যিহেতুকে বন্ধাকবিৰে বনাম, এয়া বন্ধাকবিটো ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ আৰু এই এটা ডাঙৰ বন্ধাকবি কাটি লৈছিলোঁ আৰু ইয়াতে এই বন্ধাকবিখিনি মই মিক্স কৰি দিম। এতিয়া আজি মই ৰেচিপিটো বন্ধাকবিৰে চিকেন বনাম বা চিকেনত বন্ধাকবিৰে বনাম। গোটেই বন্ধাকবিটো ইয়াতে মিক্স কৰি দিলোঁ। এতিয়া ভালকৈ লাৰিম আৰু মাজে মাজে সময় লাৰি থাকিব লাগিব। ইয়াক 10 মিনিটমান মই ধুনীয়াকৈ বনাম। এনেকৈ গোটেইটোতে মিক্স কৰিব নোৱাৰি, যিহেতুকে বন্ধাকবি বহু বেছি হৈছে, কেৰাহীটোৰ একেবাৰে ওপৰলৈ হৈছে। সেইকাৰণে অলপ সময়ৰ বাবে ঢাকনখন যেতিয়া বন্ধ কৰি দিম, সি আকৌ অলপ মজি যাব বন্ধাকবিটো। সেয়েহে এনেকৈ আৰু গোটেইটো লাৰিব নোৱাৰি, অলপ যিমানখিনি পাৰোঁ সিমানখিনি লাৰি লৈ এতিয়া মই ঢাকনখন বন্ধ কৰি দি মই হ'ব দিম 10 মিনিটৰ বাবে। 10 মিনিটৰ মাজত আকৌ লাৰি থাকিব, অলপ অলপ মই লাৰি আছিলোঁ। এয়া চাওক এতিয়া বন্ধাকবিটো বহুখিনি মজি গৈছে আৰু বন্ধাকবিৰ পানীৰে বন্ধাকবিটো সিজিব ধৰিছে। এতিয়াও হোৱা নাই আৰু অলপ সময় বনাব লাগিব ইয়াক কম জুইত। সেইকাৰণে আৰু অলপ সময়ৰ বাবে মই ঢাকনখন বন্ধ কৰি ইয়াক হ'ব দিলোঁ 5 মিনিটৰ বাবে ল' ফ্লেমত। 5 মিনিটৰ পিছত চাওক কি ধুনীয়াকৈ পানীটো ওলাইছে। মইতো পানী এক্সট্ৰাকৈ দিয়াই নাই, এয়া ধুনীয়া পানীৰে সিজি গৈছে। এতিয়া বহুখিনি কমি গৈছে, অলমষ্ট মোৰ বন্ধাকবি সিজিছে। আপোনালোকে 10 মিনিট একেৰাহে ঢাকনখন বন্ধ কৰি নথ'ব, মাজে মাজে তাক লাৰি থাকিব। ইয়াৰ জোখ অনুযায়ী মই অলপ চিকেন মছলা দিলোঁ, যাতে খাবলৈ টেষ্ট হয়। আপোনালোকে যদি বন্ধাকবিৰে এনেকৈ চিকেন বনাই খোৱা নাই, খাবচোন, মানে বহুত টেষ্টি লাগে খাবলৈ। আৰু মোক কমেণ্ট কৰিবলৈ নেপাহৰিব। আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। এতিয়া 2 বা 3 মিনিটৰ কাৰণে মই হ'ব দিলোঁ আৰু গেছটো বন্ধ কৰি দিলোঁ। এতিয়া এয়া মই ছাৰ্ভ কৰিম। অলমষ্ট মোৰ হৈ গ'ল। চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে, গোটেই বন্ধাকবিৰ পানীটো শুকাই গৈছে। এতিয়ালৈ যদি আপোনালোকে বনাই চোৱা নাই, সঁচাকৈ এনেদৰে বনাই চাবচোন, খাবলৈ সঁচাই বৰ টেষ্টি হয়। আপোনালোকে এয়া ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, নান ৰুটিৰ লগত খাব পাৰে, পৰঠাৰ লগত খাব পাৰে।
আজিলৈ সামৰিছোঁ। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে মোক ছাপোৰ্ট কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মই নতুন নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াম।